ভাৰতৰ প্ৰথম ICS অফিচাৰ কোন আছিল? ভাৰতৰ ডাক বিভাগ আৰু পিন কোড প্ৰণালী কেতিয়া আৰম্ভ হৈছিল? সো হে গাইস, আকাইলৈ এটা নতুন ভিডিঅ' লৈ আৰু এই নতুন ভিডিঅ'খনত আমাৰ বিভিন্ন ধৰণৰ প্ৰশ্ন আছে সেম আগৰ দৰে। বলক ভিডিঅ'খন আৰম্ভ কৰোঁ। ভাৰতৰ সৰ্বপ্ৰথম ৰেডিঅ' প্ৰচাৰণ ক'ত আৰু কেতিয়া হৈছিল? ভাৰতৰ ডাক বিভাগ আৰু পিন কোড প্ৰণালী কেতিয়া আৰম্ভ হৈছিল? ভাৰতৰ প্ৰথম ICS অফিচাৰ কোন আছিল? বিশ্বৰ সকলোতকৈ ডাঙৰ মহাকাব্য কোনখন? ভাৰতৰ সৰ্বপ্ৰথম হিন্দী বাতৰি কাকতখনৰ নাম কি? সো হে গাইস, আজিৰ এই ভিডিঅ'খন আপোনাৰ কেনে লাগিল আৰু কিমানকেইটা প্ৰশ্নৰ উত্তৰ আপুনি জানিছিল প্লিজ আমাক কমেণ্ট কৰি জনাব। লগতে আপোনাৰ যদি এইখন ভিডিঅ' অলপ ভাল লাগি থাকে তেনেহ'লে এটা লাইক কৰি দিব আৰু আপুনি যদি মোৰ এই ভিডিঅ'ৰ পৰা অলপ জ্ঞান অভিজ্ঞতা লাভ কৰিছে তো প্লিজ মোৰ এই চেনেলখন ছাবস্ক্ৰাইব কৰি দিব। আজিৰ কাৰণে এইখিনি। ভাল থাকক, সুস্থ থাকক, টেক কেয়াৰ এণ্ড জয় আই অসম।